Good morning বন্ধুসকল মই নেহা শৰ্ট এণ্ড ওয়েলকাম টু নেহাস ওৱান আনাদাৰ এক্সাইটিং ব্লগ আজি শনিবাৰ মই কিবাৰে দিছিলোঁ চাগে ব্লগ তো যি হোক বহুত দিনৰ মূৰত ব্লগ দিছোঁ কমচে কম 4 দিনমান হ'ব চাগে এণ্ড সবতছে বেষ্ট কথা হ'ল কালি মই দেওবাৰ কালি মই যাম এনাই ঘৰত মামা ঘৰত যাম ডাইৰেক্টলি নাযাওঁ মামাৰ ঘৰত প্ৰথমে ইয়াৰ পৰা মই দুলীয়াজান যাম দুলীয়াজানৰ পিছতে নাহৰকটীয়া যাম মামাৰ ঘৰত দুলীয়াজানত মোৰ মাহী থাকে তাৰ পৰা যাম মামাৰ ঘৰত যোৱাৰ ৰিজনটো হৈছে বহুত দিনৰ মূৰত মামাৰ ঘৰত গৈ আছোঁ তাৰ ৰিজনটো হৈছে মামাৰ ল'ৰাটো বাৰ্থডে কালি 5 ছেপ্টেম্বৰ ন কালি টিচাৰ ডেও আছে আকৌ মামাৰ ল'ৰাটোৰ বাৰ্থডেও আছে তো মামাৰ ল'ৰাটোৰ বাৰ্থডে চেলিব্ৰেট কৰিবলৈ মাতিছে ইনভাইটেড আছোঁ আমি সেইকাৰণে যাম কালি যেহেতু দেওবাৰ পাপা নাযায় চাগে কাৰণ পাপা নিৰামিষ খায় আমি যেহেতু আমিষ খাওঁ আমাৰ এনেকুৱা নিৰামিষ আমিষ বুলি একো বস্তু নাই তো আমি যাম মই আৰু ভাইটি যাম আমি মানে পাপা নাযায় চাগে ফিৰবি সুধি চাম যাবও পাৰে নাযাব পাৰে মানুহ এটা চিয়'ৰ নহয় পাপা একদম এতিয়া দিনটো কেনেকুৱা কৰিছে মই কৈছোঁ বৰষুণ পৰি আছে সেইকাৰণে মই সেইফালে চাই আছোঁ অলপ টোপালকৈ বৰষুণ পৰি আছে প্লাছ ৰাতিপুৱা ৰ'দ দিছিলে দেই মই ৰাতিপুৱা 7:30 যেতিয়া উঠিছোঁ তেতিয়া ৰ'দ দিছিলে কিন্তু এতিয়া দিছে অলপ বৰষুণ টোপালকৈ পৰি আছে এতিয়া বাজিছে 9:30 আৰু ব্ৰেকফাষ্টটো মই বনাই ল'লোঁ অলৰেডি কি বনালোঁ ভাবি আছিলোঁ যে ৰুটি বনাম নে কি বনাম তো এলাহ লাগিলে কাৰণ কালিও মই ৰুটিয়ে বনাইছিলোঁ তো সেইকাৰণে আজি মই বইল ভাতে বনাই ল'লোঁ কুকাৰত হাতখন বিষাই গৈছে ধৰি ফোনটো কিচেনত সোমাওঁতে এয়া মোৰ ভাত ৰেডি গৰম হৈ আছে মই এনেই ধৰি দিছোঁ ভাতটো ৰেডি মোৰ চুলিখিনি কিবা কিবি হৈ আছে কাৰণ মই ঘৰো ঝাৰু দিয়া নাই ঘৰ ঝাৰু দিব লাগিব এতিয়া ঘৰ ঝাৰু দি মুচিব লাগিব চুলিত মই কিবা এটা লগাম বুলি ভাবি আছিলোঁ এইটো লগাম মই চুলিত এতিয়া এইটো চাই দেখিছে চাগে গুডনেছৰ আল্পছ মই নাজানো কিভাৱে এইটো প্ৰনাউন্স কৰে আল্পছ গুডনেছৰ এটা মুলতানী মিঠি হয় তো বহুতে ভাবে যে মুলতানী মিঠিটো কেৱল মুখতে লগোৱা হয় কিন্তু নহয় এইটো বিশেষকৈ চুলিৰ কাৰণে হয় চুলিৰ স্কেল্পৰ কাৰণে চুলিৰ ব্লাড চাৰ্কুলেশ্যন বাঢ়িব তো চুলি সৰা কমিব এইটো আই থিংক তো এইটো মই পানীৰ লগত মিক্স কৰি এটা চুলিত লগাম কাৰণ মোৰ গা ধুবলৈ বহুত টাইম আছে তো বলক এইটো লগাই দিওঁ পটাপট নেহাটো তো বুদ্ধি হৈ গৈ অলপ বুঢ়ী লাগিছে বাট এইটো ড্ৰাই হৈ গ'লে ধুই দিব লাগিব শ্বেম্পু দি সঁচাকৈ বুঢ়ী লাগিছে নহয় এইটো দি বুঢ়ী মেকআপ কৰা যাব হয়নে যি কি নহওক যাওঁ এতিয়া মই ঘৰৰ কামবোৰ কৰি লওঁ ঘৰ ঝাৰু দিবলৈ বাকী আছে ঘৰ মুচিবলৈ বাকী আছে ব্ৰেকফাষ্ট ভাইটিয়ে কৰি ল'লে তেতিয়া পাপাৰটো লৈ যাব তো মই আজি নকৰোঁ ব্ৰেকফাষ্ট মোৰ একদম মন যোৱা নাই জল্দি ভাত বনাম আৰু দুপৰীয়াৰ লাঞ্চটো জল্দি কৰি ল'ম আৰু তো ঠিক আছে বোলো কামকেইটা কৰি লওঁ পটাপট মাথাটো মই ধুই ল'লোঁ কাৰণ বেছি টাইম থ'ব নালাগে সেইকাৰণে মাথাটো অকল ধুলোঁ বিকজ চবেই আপোনালোকে জানেই যে মই খানা বনাইহে গা ধুব যাওঁ তো অকল মাথাটো শ্বেম্পু দি ধুই ল'লোঁ তো মই ভাবিছিলোঁ যে আজি গধূলি মই ৰঙালাও শাকৰ কাবাব বনাম বুলি খাম বুলি চাব লাগিব ৰঙালাও পাত আছেনে নাই একচুৱেলি কেইটামানহে হ'ব ইমান বেছি নহ'ব চাগে ভালকৈ চাব লাগিব মই চাই লওঁ ৰ'ব দেই কথাটো লৈ আহোঁ একেবাৰে ন কিবা নতুন ট্ৰাই কৰিব লাগে এই লতাজোপাত এতিয়ালৈকে ফুল উঠা নাই তো ফুল নুঠালৈকে খাব নোৱাৰিম বেলেগ এটা সেইটো চাব লাগিব আগফালৰটো চাওঁগৈ আগফালে এটা আছে কিন্তু ইয়াত পাত কম হ'ব চাগে চক চাই লওঁ দেই মানে পালোঁ হৈ যাব বাৰু এইকেইটা দি কাবাব গধূলিয়ে খাম আৰু এইকেইটা এটা কাম কৰিব লাগিব ভালকৈ ধুই মেলি অলপ পানী আৰু নিমখ দি অলপ উতলাই পানীটো পেলাই ল'ব লাগিব তো সেইকেইটা কৰি লওঁ আৰু এইফালে চব ঢেৰ চব্জি আছে কিন্তু ক'ত গ'লগৈ ঢেৰ চব্জি আছে কিন্তু আজি মই কি বনাম একো ভাবি পোৱা নাই আজি যিহেতু চব্জি খাম এইটো এটা বিৰাট মুস্কিল কাম লাঞ্চত কি বনাম কি নবনাওঁ মানে ভাবি লাঞ্চ বনোৱাৰ টাইম হৈ গ'ল লাঞ্চ বনাই আছোঁ বাৰু মই ইয়াত ভাত মই অলৰেডি নমাই দিলোঁ আৰু এইফালে মই বনাই আছোঁ চব মিক্স চব্জি দি এটা দাইল বনাই আছোঁ দাইলো 2 ধৰণৰ দাইল মিক্স আছে আৰু ইয়াত মই বনাম এতিয়া বেঙেনা কাটি থৈছোঁ দীঘলকৈ তো ইয়াত মই বনাম বেংগন মছলা বেংগন বনাম এতিয়া তাত মই দিম ইয়াত পিঁয়াজ সৰুকৈ কাটি থৈছোঁ পিঁয়াজ দিম ইমান দেৰ পিঁয়াজ কাটিছোঁ কাৰণ গধূলি কি কৈছিলোঁ বাৰু মই ৰঙালাও শাকৰ কাবাব দিবৰ কাৰণেও কাটিছোঁ আৰু চালাড খাম তাৰ কাৰণেও কাটিছোঁ
আৰু ইয়াত দিম মই নহৰু আদাৰ পেষ্ট। এইটো দেখিবলৈ আইচক্ৰীমৰ বটল লাগিছে, কিন্তু আইচক্ৰীমৰ বটলে হয়, কিন্তু ইয়াৰ ভিতৰত নহৰু আদাৰ পেষ্ট কৰি মই সোমাই থৈ দিছোঁ। কিমান ইণ্টেলিজেণ্ট মই। একদম ভাজি ল'ম মই এতিয়া, পটাপট খানাটো বনাই লওঁ, কথা গম পাতো। আজি আছে লাঞ্চত আমাৰ মছলা বেংগন মছলা যি ক'ব, আৰু মিক্স চব্জি দি এটা দাইল বনালোঁ, আৰু আছে চেলাড। নাখাওঁ। প্ৰথমে আমি আলুটো এনেকৈ থেতালি ল'ব লাগিব। ইয়াত মই কোমোৰা নহয়, ৰঙালাওৰ শাকো মই থৈছোঁ, ইয়াত বইল কৰি থৈছোঁ, যেনেকৈ মই দেখাইছিলোঁ আপোনালোকক। তো এইটো ভালকৈ আমি থেতালি ল'ম আলুকেইটা টিকিৰ কাৰণে। টিকিটোত আলু আৰু ৰঙালাও শাকে মেইন হয়। ইয়াত মই বেচন পেকেট থৈছোঁ, ইয়াত চাইডত থৈ দিছোঁ। এইটো চামত দি খানা, ঠিক আছে। এইটো ভালকৈ থেতালি হৈ গ'লে আমি ইয়াত কোমোৰা শাককেইটা দি দিম। মোৰ কোমোৰা হ'ল মুখত আহিছে, ৰঙালাও শাককেইটা মই দি দিম। ৰঙালাও শাককেইটা দি দিম। একচুৱেলি বেংগলীত আমাৰ ৰঙালাওটো কোমোৰা বুলি কয়, মিষ্টি কোমল বুলি কয়। সেইটো কাৰণে মোৰ মুখৰ পৰা অকল কোমোৰা ওলাই আছে। আৰামছে এইকেইটা সানি লওঁ। তাৰপিছত আমি ইয়াত দি দিম সৰু সৰুকৈ কাটি থোৱা পিঁয়াজ আৰু জলকীয়া। আৰু ইয়াত পৰিব আপোনাৰ, ইয়াতে দেখা, সেইটো নেদেখাবি। ইয়াত তেনেকৈ মই কৈছিলোঁ আইচক্ৰীমৰ বাকীত মই পিঁয়াজ আৰু আদা আৰু নহৰু পেষ্ট থৈ দিছিলোঁ, তো এইটো দি দিম মই। তাৰপিছত ইয়াত দিম আমি নিমখ এচামুচ, অলপ ধনিয়া পাউডাৰ দিম এচামুচমান, তাৰপিছত দিম হালধি, আৰু আমি দিম মিৰ্চি পাউডাৰ। যিহেতু আমি মিৰ্চি পাউডাৰ নাখাওঁ, সেইটো কাৰণে সেইটো পেকেটত নাখাইছিলে, কিবা কাৰণত চাগে। মছলা পানী বনাওঁতে আনিছিলে, তো এইটো বাচি গ'ল। এইটো দিয়া হ'লে আমি ভালকৈ সানি ল'ম, ঠিক আছে। গোন্ধটো কেনেকুৱা আহিছে? ভালে আহিছে। বনালে মজা লাগিব ন? মজা লাগিব। ইয়াত আমি এতিয়া দি দিম বেচন, অলপ দিম বেচন, বেছি নিদিওঁ। বস্তুটো গোটা কৰি থ'বলৈহে বেচনটো দিছোঁ আমি। বেচনটো দি আকৌ ভালকৈ আমি কি কৰি লওঁ, পকাই ল'ম নেকি? ভালকৈ গোন্ধটো ইয়াতে ওলাই গৈছে ন? খাবলৈ মন গৈছে কি? যিটো আমাৰ গধূলি স্নেক্সত হ'ব, টিকনি নহয়, টিকিটো স্নেক্স খাম গধূলি এতিয়া। আৰু এতিয়া বাজিছে গধূলি 6টা। আমি প্ৰথমে এতিয়া অলিভ অইল, ইয়াত ৰিফাইন অইল, আমি আমাৰ ঘড়ী নাই। তো কি হইছে ঘড়ি পিনতে কোন কোন আমার হাতটা খালি খালি লাগে না নাকি? তো আমার চুরিটা পিনা নিবি ওই না। ঘড়ি আমি এ পড়ুম তাহলে তুই আমার বন্ধ করে একটা পিনা নিবি দরকার নাই। এমনি তুই তো সময় দেখোস না মোবাইল থেকে দেখোস দিবি আমরা আমি জানি না আমার লাগবো তোর কাছে তো ঘড়ি আছে। একটা চলে না এখানে খালি একটাই চলে। আমি এনেকুৱা টিকি সাইজৰ কৰিলো। আমি এনেকৈ হাতত ৰিফাইন অইল সানি লম, তাৰপিছত এইটো টিকিৰ নিচিনা চেপেটা চেপেটা কৰি লম। তাৰপিছত ইয়াত ক্ৰাঞ্চত এইটো বিস্কুট ক্ৰাঞ্চ হয়। পানী মুখ দিবা খাই দিনি চাও এইটো কেঁচা হৈ আছে বৰ্তমান। এর বিস্কুট নালাগিলে খাবার কেন লাগিব খাবলৈ আমি ৰিফাইন অইল দিছোঁ, ৰিফাইন অইলটো গৰম হৈ আহিলে আমি টিকিকেইটা দি দিম। এতিয়া মই টিকিকেইটা তেনেকৈ বনাইছোঁ। বেছি তেলত নাভাজো, কম তেলত ভাজিম এইটো। একদম লো ফ্লেমত দিম আমি টিকিটো, ঠিক আছে? ইয়াতে দেখুৱা দেখা নালাগে। বনুৱে টিকি লৈছে খাবলৈ। ভাঙি ভাঙি খোৱা, ইমান ডাঙৰ ডাঙৰ কেনেকৈ খাবা? ভাল লাগিছে নে বেয়া লাগিছে এইটো কোৱা? বহুত ভাল নে কম ভাল? বহুত ভাল। ৰিভিউ পালোঁ, ভাল হৈছে বুলি ক'লে খাবলৈ। তো এতিয়া মই খাই চাম দেই, খাই লওঁ, তাৰপিছত কথা পাতিছোঁ।